Hello everyone, welcome back to my channel. আজি মই আপোনালোকৰ লগত এটা মোৰ বহুত ডাঙৰ গুড নিউজ শ্বেয়াৰ কৰিব লৈছোঁ। আজি একচুৱেলি মোৰ কনচিভ কৰা 5 months কমপ্লিট হোৱা নাই, একচুৱেলি সোমাইছে। চ' আজি মাহঁতৰ ঘৰত আমাৰ যোনটো 5 months হ'লে এটা নিয়ম থাকে পঞ্চামৃতৰ, সেইটো মাহঁতৰ ঘৰত আজি হ'ব। আৰু আমি ৰাতিপুৱা গোটেই তিনিটা আহি পাই গ'লোহি মাহঁতৰ ঘৰত। আৰু শিৱসাগৰৰ পৰা গোটেই মাহঁত পাপাহঁত চব আহি আছে। আহি মই চাহ একাপ খাই ল'লোঁ আৰু এইফালে মই আহি কাপোৰ কানি পিন্ধি ৰেডি হৈ আছোঁ। হেল্ল' এভৰিৱান, চ' আজি মোৰ পঞ্চামৃতৰ অকেজনটো আছে। চ' মাহঁতে আহি আছে শিৱসাগৰৰ পৰা এণ্ড মই ৰেডি হৈ গ'লোঁ। জাষ্ট চিম্পল কটন কাপোৰ এযোৰ পিন্ধিছোঁ এণ্ড আজি ডিব্ৰুগড়ত বতৰটো বৰ ভাল, চ' ইমান অসুবিধা নহয়। আৰু আপোনালোকক দেখুৱাই থাকিম কি কি কৰিছোঁ, কেনেকুৱা কৰিলে আমাৰ চব নিয়ম। আপোনালোকে হয়তো জানেই, কিন্তু ষ্টিল দেখুৱাম আৰু আমিনো কেনেকৈ কৰিলোঁ। আৰু বাকী কমেণ্ট ছেকশ্যনত জনাব কেনেকুৱা লাগিলে। ঠিক আছে, তেনেহ'লে মই আগলৈ আপোনালোকক দেখুৱাই থাকিম, ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব। এইফালে আহি গ'ল ৰুডিৰ বেষ্ট ফ্ৰেণ্ড, মোৰ কাজিন বা মুন্মি বাৰ ছোৱালীজনী। আৰু এইফালে মায়ে ৰেডি কৰি আছে গোটেইখিনি যোনখিনি দৰকাৰ। আৰু মাহঁতে শিৱসাগৰৰ পৰা পাই গ'ল, জ্যোতিকাও আহিছে। আৰু এইটো হৈ গ'ল আমাৰ যোনটো পাপিটো, সেই পাপিটো আহিছে লগতে। এই চাইজটো একে আছে। খাব মন গৈছে। নিজে বনোৱা, ইয়াত আপোনাৰ কণী নাই। কিবা আছে নেকি? সেইফালে এখন পাৰি দিলে বিয়ে বহিব পাৰিব। হৰিয়কো মায়াকে নিৰ্জান আপোনাৰ মহিমা আপুনি ব্যক্ত কৰি জীয়ক কৰিও কৰি প্ৰাণ কৰি জীয়ক কৰি কৰি আকৌ কৈছে গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুৰ দেৱ মহেশ্বৰা গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰু নমঃ। হে প্ৰভু পৰমিতা পৰম ব্ৰহ্ম, আজি আমাৰ ডাঙৰ বোৱাৰী পিংকিৰ এটা ধৰ্মীয় অনুষ্ঠান পাতিব লৈছোঁ, পাতিব লোৱা হৈছে। ইয়াত এইটো পঞ্চামৃত বুলি কৈছে। এক আত্মাৰ পৰা দুই আত্মা, এক আত্মাৰ পৰা দুই আত্মা হ'বলৈ গৈ আছে। প্ৰাণৰ সঞ্চাৰ হৈছে, জীৱৰ সঞ্চাৰ হৈছে। সেই প্ৰভু অনাদি অনন্ত প্ৰভু, দিগন্ত প্ৰভু, এই অনুষ্ঠানৰ জৰিয়তে ভকত আইসকল গোট খাইছে, চাকি বন্তি ধূপ দ্বীপ জ্বলাইছে। ইয়াতে হয়তো দিওঁতে থওঁতে অনেকখিনি অপৰাধ হ'ব পাৰে, তিথি বাৰ নক্ষত্ৰখন আৰু কিবা ব্যতিক্ৰম হ'ব পাৰে। সমস্ত ব্যতিক্ৰম আপুনি মৰিখন কৰি নিজ হাতে তুলি লৈ মূল বুলি ধৰি লৈ আজি এই পবিত্ৰ ক্ষণত এই পঞ্চ অমৃত গদি ধূপ্ত ঘৃত মধু চেনি, এই জল আমাৰ হিন্দু শাস্ত্ৰমতে আপোনাৰ যিখিনি নিয়ম আছে সেই নিয়মতে কৰি আমাৰ বোৱাৰীৰ আত্মতুষ্টি সন্মান ৰাখক। আৰু তাৰোপৰি যি নতুন প্ৰাণৰ সঞ্চাৰ হৈছে, এই এক আত্মাৰ পৰা দুই আত্মা হৈছে, তেওঁলোকক কৃপা কৰি ৰক্ষা কৰক আৰু পঞ্চামৃতটো লৈ পৃথিৱীত আদৰি আনক। আৰু এনেহেন এটা অনুষ্ঠানতে আমি আশীৰ্বাদ বিচাৰিছোঁ পৰমিতা পৰমেশ্বৰৰ পৰা, যেন তেওঁ
বীৰ সন্তানৰ জননী হয়। বীৰ সন্তানৰ জননী হোৱাৰ উপৰি তেখেতে বংশ পৰিয়াল যিমান আছে ইষ্ট কুটুম্ব সকলোৰে গৌৰৱৰ কাৰণ হোৱাৰ কাৰণ পথ প্ৰদৰ্শন কৰক এই প্ৰভু এনেহেনখিনি প্ৰাৰ্থনা কৰা হৈছে আজিৰ দিনতে। হৰি ৰাম কৃষ্ণ হ'ব। আৰু এই অনুষ্ঠানটো একচুৱেলি মাতৃগৃহৰ পৰা হয় আৰু মাতৃগৃহতে হৈছে, কিন্তু আমিও আপোনাৰ পৰম জ্ঞাতি হিচাপে আমিও আগবাঢ়িছোঁ আৰু অনুষ্ঠানভাগী সম্পূৰ্ণ জননীগৰাকীয়ে মাকগৰাকীয়ে অনুষ্ঠান কৰিছে, সেইটো তেওঁলোকে পৰম পিতা পৰমেশ্বৰে নিজ বুলি গ্ৰহণ কৰিব লাগে। এনেহেনখিনি প্ৰাৰ্থনা। হৰি ৰাম কৃষ্ণ হ'ব। এতিয়া প্ৰথমতে বিয়নীয়া হওক, মই উঠি দিওঁ। নহ'ব, বিয়নীয়ে খুৱাই দিয়ক, ঈশ্বৰৰ নাম লৈ পেলাই খুৱাই দিয়ক। এই অমৃত ভাগি গৈ পাওঁগৈ। বুদ্ধেশ্বৰ শইকীয়াৰ মিছন দেখা বুদ্ধেশ্বৰ শইকীয়া তোলা ঘৰতে তোলা খুই দিলে নহ'ব না। কি হ'ল তোমাৰ কি হ'ল কি হৈছে ঘুই নিদিবা, ঘুই দিলে বেয়া হ'ব বুলি কৈছো। তোমাৰ আৰু মোৰ সেনেকে কৰিলে ভিডিঅ'টো ইনষ্টাকে লগাব পাৰে। কি কথা মিলা কৈ আছে অলপ তলত কৈ দিম। এইটো আমাৰ হি আৰু সিয়ে হৈছে, এফালে ব্লু এফালে পিংক। এফালে ব্লু এবাৰ পিংক। এতিয়া কেকটো কাটিব দে। কেক কাটো। এইটো বাৰ দিম বুলি ক'ব ইমান ধুনীয়া বনাইছে দেই। কষ্ট হৈছে পিছফালে হেৰিটোলৈকে বনাইছে। ইমান ধুনীয়া বনাইছে দেই। কষ্ট হৈছে জোতাৰ পিছফালে সেই হেৰিটোলৈকে বনাইছে। এনেকুৱা এটা থাকে যে এইটো স্নিকাৰ্ছ জোতা। বৰ ধুনীয়া বনাইছে।
বনাইছে দেই কেনেকুৱা এটা থাকে যে এইটো এইটো স্নিকাৰ্ছ জোতা বৰ ধুনীয়া বনাইছে দেই গোটেইটোৱে খাই দিব আগত গোটেইটো খাবই দিছে চবতে আমাৰ নিয়মখিনি হৈ গ'ল আৰু আমি বেছি ডাঙৰকৈ নাই পতা ঘৰৰ মানুহখিনি আছে অকল আৰু এতিয়া আমি গোটেই নিয়মখিনি কৰি পেলাই এতিয়া চাহৰ যোগাৰটো কৰিছোঁ এইফালে জ্যোতিকাই চবকে ছাৰ্ভ কৰি আছে আৰু চাহৰ লগত আছিলে জলপান দৈ ক্ৰীম তাৰপিছত মাহঁতে আনিছিলে দৈটো শিৱসাগৰৰ পৰা আৰু পায়স মায়ে বনাই লৈ আনিছিলে ৰসগোল্লা আৰু এইবিলাক আছিলে সৰু তাৰপিছত মই এইফালে বনাব ল'লোঁ হাঁহৰ মাংস সেইদিনাখন গৰমটো ইমান পৰা নাই সেইকাৰণে মই যিহেতু বনাই ভাল পাওঁ সেইকাৰণে মই হাঁহৰ মাংসটো বনালোঁ মাছটো হৈ গ'ল আৰু বাকীখিনি মায়ে কৰিব ধৰ চুনুক ধৰ যা লুলু দুটামান বজাত আমাৰ পূৰা ৰেডি হৈ গ'ল লাঞ্চটো এইফালে মাংস উতলি আছে হাঁহৰ মাংস কোমোৰাৰ লগত বনাইছিলোঁ ইমান ধুনীয়া কালাৰ আহিছে তাৰপিছত আছিলে পনীৰ আছিলে ভেজ পাপা মানে ভেজ আছিলে কাৰণে এয়া মই বনালোঁ তাৰপিছত এয়া বনালে মায়ে কবি ভাজি পায়স শিৱসাগৰৰ পৰা মায়ে লৈ আনিছিলে আৰু সৰিয়হ দি মাছ বনাইছিলোঁ চ' ফাৰ্ষ্টত ৰুডি আৰু ৰে দুয়োটাই খাই ল'লে কাৰণ সিহঁতৰ খাওঁতে অকণমান টাইম লাগে চ' দুয়োটাই খাই লৈ তাৰপিছত এইফালে মাহঁতে লাহে ধীৰে খাব আমি পিছত ফোনই মাতিম যে মই আগতে বিকুট খাবতে মানিছিলোঁ দেই চ' ভাত খাই মাহঁতে বেছি দেৰি নকৰিলে কাৰণ শিৱসাগৰ গৈ পাওঁতে টাইম লাগিব আৰু দিনটো যিহেতু ছুটি সেইটো কাৰণে 3:30 মানত মাহঁতে ডিব্ৰুগড়ৰ পৰা ওলাই দিলে চ' আজিৰ দিনটো আমি এনেকৈ পাৰ কৰিলোঁ ভিডিঅ'টো যদি সম্পূৰ্ণ চালে কাইণ্ডলি কমেণ্ট ছেকশ্যনত জনাব ভিডিঅ'টো চাই কেনেকুৱা পালে আৰু নেক্সট ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম টিল দেন কিপ ৱাচিং এণ্ড কিপ স্মাইলিং চ' ভিডিঅ'টোৰ শেষত মই আপোনালোকৰ লগত কিছুমান দিনটোৰ ষ্টিল ফটোজো শ্বেয়াৰ কৰি দিছোঁ চ' আই জাষ্ট হোপ ইউ লাইক দ্য ভিডিঅ' এণ্ড কমেণ্ট ছেকশ্যনত জনাব কেনেকুৱা পালে